हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল তো আজি মই ভোগালী বিহুৰ উপলক্ষে এটা মিনি ব্লগ বনাও বুলি ভাবিছো আৰু মিনি ব্লগটো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব তো আহকছো এতিয়া মই মোৰ মিনি ব্লগটো আৰম্ভ কৰো মিনি ব্লগটো যদি ভাল পায় তেনে লাইক নকৰাকে নাথাকিব এয়া আজি মোৰ মিনি ব্লগৰ প্ৰথম আৰম্ভণি আপোনালোকে ভিডিঅটো চাই থাকিব সম্পূৰ্ণকৈ ইয়াতে আছে হাপিনিয়া পিঠা এয়া হাপিনিয়া পিঠা আমাৰ মায়ে বনাইছে ইফালে পিঠা কেইখনমান বনোৱা হৈছে কেইখনমান জুই দি আছে ইয়াতে আছে তো আমি অসমীয়া ভাষাত হাপিনিয়া পিঠা বুলি কওঁ তা মই এখন খাই চাও কেনে হৈছে আপোনালোক খাই বঢ়িয়া হৈছে পিঠাখন বঢ়িয়া বনাইছে মায়ে আমাৰ মায়ে পিঠা বনাব পাৰে তো খাই বঢ়িয়া লাগিছে আপোনালোকে যদি খাই কমেন্ট কৰি জনাব তো ইয়াৰে পিছত দেখাম মই আপোনালোকক চুঙা পিঠা কেনেকৈ বুঢ়াই চুঙা পিঠা পুৰা ভিডিঅটো আপোনালোকক দিম মই আপোনালোকে যদি ভাল পায় তেনে লাইক কমেন্ট কৰি দিব